যেতিয়া এখন বিয়া ঠিক হয় তেতিয়া কি হয়, ছোৱালী ঘৰৰ পৰা দৰা ঘৰলৈ বা ল'ৰা ঘৰলৈ মানুহ আহে, ঘৰখন চাবৰ কাৰণে আহে। আৰু ঘৰখন চাই যদি ঘৰখন ভাল দেখে বা মই আৰু বহুত নীতি নিয়ম থাকে, কিন্তু মই অকল এটা সৰু উদাহৰণ দিছোঁ। ঘৰখন চাই যদি আকৰ্ষিত হ'ল, ঘৰখন ভাল লাগিল, তেনেহ'লে বিয়া ঠিক কৰি দিয়ে। তাৰপিছত বিয়া হয়, ল'ৰা আৰু ছোৱালীজনীয়ে সংসাৰ পাতে। আৰু এনেকুৱা নিয়ম চৰাইৰ মাজতো আছে। হয়তো আপোনালোকে কিছু সংখ্যকে জানে, কিছু সংখ্যকে নাজানে। যিসকলে নাজানে কওঁ শুনক, আৰু ভিডিঅ'টো ভালদৰে মন দি শেষলৈকে শুনক। আজি কিছুমান বহুত ইণ্টাৰেষ্টিং কথা মই আপোনালোকৰ আগলৈ ক'ব গৈ আছোঁ। এতিয়া মই কওঁ যে চৰাই চিৰিকটি কোনটো চৰাইৰ ক্ষেত্ৰত এনেকুৱা হয়? টুকুৰা চৰাই। আমি জানো, কাৰণ মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে সকলোতকৈ ভাল বাহ বনোৱা চৰাইটোৱে হৈছে টুকুৰা চৰাই, আকৰ্ষণীয় বাহ। টুকুৰা চৰাইৰ মতা চৰাইটোৱে কিয় ইমান ধুনীয়াকৈ, মজবুতকৈ, আকৰ্ষণীয়কৈ বাহটো সাজে জানেনে? তেওঁলোকৰ মাইকী চৰাইটোক আকৰ্ষণ কৰিবৰ কাৰণে মতা চৰাইটোৱে মজবুতকৈ বাহ সাজে। যেতিয়া মতা চৰাইটোৰ সংসাৰ পতাৰ সময় আহি পৰে, তেতিয়া সিহঁতে বাহবোৰ যিমান পাৰে সিমান মজবুতকৈ বনায়, যাতে মাইকী চৰাইটোৱে আহি দেখি বাহটোৰ প্ৰতি আকৰ্ষিত হৈ মতা চৰাইটোৰ লগত সংসাৰ পাতে। আৰু তেনেকৈ মাইকী চৰাইটোৱেও উৰি উৰি মতা চৰাইৰ বাহবোৰ চাই ফুৰে। আৰু যিটো মতা চৰাইৰ বাহ আটাইতকৈ বেছি শক্তিশালী হয়, আটাইতকৈ বেছি মজবুত হয়, আটাইতকৈ বেছি আকৰ্ষণীয় হয়, সেই চৰাইটোৰ লগতেই মাইকী চৰাইজনীয়ে গৈ সংসাৰ পাতে। আৰু মতা চৰাইবিলাকেও যিমান পাৰে সিমান ধুনীয়াকৈ বাহটো সাজিবলৈ যত্ন কৰে। আৰু যিটো মতা চৰাইয়ে ভালকৈ বাহ সাজিব নোৱাৰে বা তাৰ বাহটো বেছি আকৰ্ষণীয় নহয় বা মজবুত নহয়, সেই মতা চৰাইটোৱে হেনো সংসাৰ পাতিব নোৱাৰে, পক্ষীবিদসকলে কোৱা মতে। আৰু সেই মতা চৰাইটো বৰলা হৈ থাকে। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে বাহটো সম্পূৰ্ণকৈ নাসাজে, আধৰুৱাকৈ সাজি থৈ দিয়ে। সেই আধৰুৱা বাহটো চাই মাইকী চৰাইজনী আহে, মাইকী চৰাইজনী আহি সংসাৰ পাতে। তাৰ পাছত যেতিয়া মতা চৰাই আৰু মাইকী চৰাইজনী লগ হয়, তাৰ পাছতে বাহটোৰ কাম সম্পূৰ্ণ কৰে। আপোনালোকে নিশ্চয় জানে টুকুৰা চৰাই বাহৰ কথা। মই এটা ভিডিঅ' বনাইছোঁ, এইটো চাই ল'ব পাৰে। তাত বাহটো মই দেখুৱাই দিছোঁ যে কেনেকৈ বনায়। আমাৰ আশে পাশে থকা বিভিন্ন চৰাইৰ আমি মাত শুনো, আৰু আমি সকলো চৰাইৰে মাত শুনিলে আমি বুজি পাওঁ। কিন্তু আটাইতকৈ বেছি মাতিব পৰা, আমি দেখি থকা চৰাইবোৰৰ ভিতৰত আটাইতকৈ বেছি মাতিব পৰা চৰাই কোনটো জানেনে? সেইটো হৈছে দহি কতৰা চৰাই। আৰু ইয়াক পক্ষীৰ ছিংগাৰ বুলিও কোৱা হয়, চৰাইবোৰৰ গায়ক। আৰু ই বিভিন্ন সুৰত বিভিন্ন মাত দিব পাৰে, বহুতো গান গাব পাৰে। সেইকাৰণে ইয়াক পক্ষীৰ ছিংগাৰ বুলি আমি ক'ব পাৰোঁ। আমি দেখি থকা চৰাইবোৰৰ ভিতৰত আটাইতকৈ বেছি মাতে দহি কতৰা চৰাই। হয়তো আপোনালোকে মন নকৰিব পাৰে, মই আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'টোত চাই লওক যে দহি কতৰা চৰাই কোনটো হয়। দহি কতৰাৰ মতা চৰাইটোৱেহে গান গায় বিশেষকৈ। আৰু যেতিয়া ইহঁতৰ জোৰা পতাৰ সময় আহি পৰে, মতা চৰাইটোৱে সেইখিনি সময়ত অতি শুৱলাকৈ মাতবোৰ দিয়ে, অতি শুৱলাকৈ গানবোৰ গায়। সেই শুৱলা মাতত মাইকী চৰাইজনী আকৰ্ষিত হৈ মতা চৰাইটোৰ ওচৰলৈ আহে, আৰু দুয়োটাই নিৰ্দিষ্ট ঠাইত বাহ সাজি সিহঁতে সংসাৰ আৰম্ভ কৰে, জোৰা পাতে। মানুহৰ দৰেও একেই। যেনেকৈ আমিও ৰাস্তাৰে যদি ভাল ছোৱালী এজনী গৈ থাকে, আমি কি কৰোঁ, শুৱলাকৈ গান এটা গাই দিওঁ যাতে ছোৱালীজনী আমাৰ প্ৰতি আকৰ্ষিত হয়। বাৰু যিয়ে নহওক, যিহেতু মাতৰ কথা আহিছে, তেনেহ'লে আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে আটাইতকৈ বেছি সময় মাতি থাকিব পৰা চৰাইটো হৈছে হেটুলুকা চৰাই। হয়তো বহুতে জানে হেটুলুকা চৰাই কোনটো, তাৰ মাতটোও জানে। যিসকলে নাজানে মই দেখুৱাই দিছোঁ, এইটোৱে হৈছে হেটুলুকা চৰাই। সিহঁতৰ এটা বৈশিষ্ট্য কি জানেনে? আমি আচলতে যেতিয়া বসন্ত আহে, বহাগ অহাৰ আগত আমি কি ভাবোঁ যে কুলি কেতেকীয়ে বিনালে বসন্ত আহিলে। আচলতে কুলি কেতেকীয়ে বহাগৰ বা বসন্তৰ আগজাননী দিয়ে বুলি আমি জানো। কিন্তু কুলি কেতেকীতকৈ আগতে এই হেটুলুকা চৰায়ে বসন্তৰ আগজাননী দিয়ে। দহি কতৰা চৰাইৰ দৰে হেটুলুকা চৰায়েও মাইকী চৰাইজনীক আকৰ্ষণ কৰিবৰ কাৰণে শুৱলাকৈ মাতবোৰ দি থাকে। আৰু হেটুলুকা চৰাই বহুত সময় মাতি থাকিব পাৰে। আৰু মাত বুলি ক'লে মইনা, কুলি, ভাটৌ চৰাইটো জানেই, ভাটৌ চৰাই আপুনি মাত শিকালে মাতো দিব পাৰে, শালিকা, সকলোবোৰ চৰাইৰে মাত শুৱলা। চৰাইবোৰ প্ৰকৃতিৰ এটা অলংকাৰ হয়, গতিকে ইহঁতক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। কিন্তু দুখৰ বিষয় যে আজিকালি চৰাইবোৰ বিলুপ্তপ্ৰায় হৈ গৈছে, সিহঁতক নোপোৱা হৈ গৈছোঁ। আৰু নাজানো কিমান দিন চৰাই চিৰিকটিবোৰ থাকে। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে যেতিয়াই চৰাই নাইকিয়া হ'ব, তেতিয়াও মানৱ জাতিও পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব। কোনটো চৰাই খাদ্য আটাইতকৈ বেছি ফিল্টাৰ কৰিব পাৰে জানেনে? সিহঁতৰ ঠোঁটটোৰেই ফিল্টাৰ কৰি দিয়ে খাদ্য। আৰু যিখিনি খাব লাগে সেইখিনি খায়, আৰু যিখিনি খাব নালাগে সেইখিনি এৰি দিয়ে। সেইটো কি জানেনে? হাঁহৰ ঠোঁটটোত ইমানেই শক্তি আছে যে সিহঁতে একদম ইনষ্টেণ্টলি ফিল্টাৰ কৰি দিব পাৰে।
আপুনি যদি এটা গ্লাছত গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, হাঁহে বাচি বাচি তাৰ গাখীৰখিনি খাই দিব, পানীখিনি এৰি দিব। ৰাতিপুৱা টোপনিৰ পৰা উঠি চোতাললৈ এপাক চাওঁ আৰু এটা বস্তু বৰ বাৰুকৈ মিছ কৰোঁ। এটা বস্তু একেবাৰে নেদেখা হৈ গৈছোঁ। সেইটো হৈছে ঘৰচিৰিকা চৰাই জাকটো। ঘৰচিৰিকা বা ঘনচিৰিকা, ইয়াত ঠায়ে ঠায়ে এনেকৈ নামটো কোৱা হয়। যেতিয়া সৰু আছিলোঁ তেতিয়া টোপনিৰ পৰা উঠিয়েই চোতালত এবাৰ চাওঁ আৰু তেতিয়াই সেই সৰু ঘনচিৰিকাৰ জাকটো দেখোঁ। সিহঁতে বাৰীত গা ধুই থকা, চিঞৰ বাখৰ কৰি থকা, কাজিয়া কৰা বা কিবা খাদ্য খাই থকা, এই দৃশ্যবোৰ দেখিয়েই ৰাতিপুৱাটো সদায় গুড মৰ্ণিং হৈ গৈছিল। কিন্তু এতিয়া ৰাতিপুৱা উঠি সেই একেটা দৃশ্য চাবলৈ মন যায়, কিন্তু দেখা নাপাওঁ। যেতিয়া সৰু আছিলোঁ আমাৰ ঘৰটো খেৰৰ আছিল আৰু সেই ঘৰৰ ছালৰ ওপৰত মূধচত খেৰৰ মাজত সিহঁতে বাহ বনাই আছিলে, তাতেই বাস কৰিছিলে আৰু ৰাতিপুৱা হ'লে উঠি চোতালত পৰি হুলস্থুল কৰিছিল। লাহে লাহে খেৰৰ ঘৰটো কংক্ৰিটৰ হ'ল, পকী ঘৰ হ'ল। বেচেৰা ঘনচিৰিকা জাকৰ থকা ঠাই নাইকিয়া হৈ গ'ল আৰু এতিয়া সিহঁত একেবাৰে বিলুপ্ত পায়। ঘৰচিৰিকা চৰায়ে খোজ কাঢ়িব নোৱাৰে, জঁপিয়াই জঁপিয়াই যায় আৰু ইহঁতে বালিত গা ধুৱে, পানী নহয় বালিত ধুৱে। চৰাই চিৰিকটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে, নিশ্চয় আপোনালোকে হয়তো ভাল পালে কথাখিনি শুনি। গতিকে লাইক কৰক ভিডিঅ'টো যদি চাই ভাল পালে, আৰু এটা কাম কৰক, আপোনাৰ চাৰিওফালে দেখা চৰাইবোৰৰ নাম বা কোনবোৰ চৰাই আপুনি বেছি ভাল পায়, কি চৰাই মাত শুনি আপুনি বেছিকৈ ভাল পায়, কমেণ্ট ছেকশ্যনত লিখি পঠাওক। ছাবস্ক্ৰাইব কৰিব চেনেলটো একদম নাপাহৰিব। ধন্যবাদ, নমস্কাৰ, বাই বাই।